তো গাইজ আমাৰ ওচৰতে বিহুৰ ৰিহাৰ্চেল চলি আছে ফিল্ডত। তো বলক অলপ ৰিহাৰ্চেলে চাওঁ। মানে আজি দীপলিনা বাও আহি আছে, সীমান্ত শেখৰো আহিব চাগে। তো বলক অলপ ৰিহাৰ্চেলে চাই আহোঁ বিহুৰ। ৰিহাৰ্চেল চলি আছে এই বিহুৰ। তো ফাইনেলি দীপলিনা বা আৰু সীমান্ত শেখৰ আহি পেলাই এতিয়া তেওঁলোকে গান গাব চাগে। এই বিহুৰ ৰিহাৰ্চেলবোৰ অকল আমাৰ ইয়াতেই নহয়, অসমৰ প্ৰায়বোৰ জিলাতে হৈ আছে। তো অহা 14 তাৰিখে অসমৰ বিহুটো গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডত সন্নিৱিষ্ট হ'ব। তো সেইবাবে অসমৰ প্ৰায়বোৰ জিলাতে এনেকুৱা বিহুৰ প্ৰশিক্ষণ হৈ আছে। তো 14 তাৰিখে এটা বিহুৰ কিবা প্ৰগ্ৰেম হ'ব, তো সেইটোৰ কাৰণে এই বিহুৰ প্ৰশিক্ষণ হৈ আছে। তো দীপলিনা বাও আহিল আমাৰ ইয়াত। আগতে আমাৰ ইয়াত এনেকুৱা প্ৰগ্ৰেম হোৱাই নাছিল, এইবাৰ দুখনমান প্ৰগ্ৰেম হ'ল এনেকুৱা। তো এনেকুৱা প্ৰগ্ৰেম হৈ থাকিলে ভালেই লাগে। অলপ উন্নত হৈছে উঠাউচিখন, কিন্তু ৰাস্তাকেইটাৰে অৱস্থা নাই। অকণমান বৰষুণ দিলেই বোকা হৈ যায়। ৰাস্তাকেইটা বনাই নে নবনাই। প্ৰগ্ৰেমটো চাব আহিব পাৰি, কিন্তু ৰাস্তাকেইটাৰ কাৰণে অলপ অসুবিধা। তো দিয়ক আৰু, ৰাস্তা বেয়া হ'লেতো আহিবই লাগিব এনেকুৱা প্ৰগ্ৰেমত। তো চাওক এতিয়া দীপলিনা বাক। যেতিয়া সীমান্ত দাই মোক ফোন কৰি ক'লে এনেকৈ কৰ্মশালালৈ যাব লাগিব। কৰ্মশালা বুলি ক'লে সঁচাকৈ মই আগৰে পৰা ভাল পাওঁ, সকলোৱে ভাল পায়, কাৰণ ইমান নাচনি দেখিবলৈ পাওঁ, ইমান ঢুলীয়া দেখিবলৈ পাওঁ। মই তেতিয়াই কৈছোঁ মই নিশ্চয় যাম, কিন্তু মই ভবা নাছিলোঁ যে ইয়াত আহি যি দৃশ্য মই দেখিবলৈ পাইছোঁ, এয়া সঁচাকৈ শলাগ লৈছোঁ মই সীমান্ত দাৰ। ধন্যবাদ সীমান্ত দা, আপোনাৰ যি ডিৰেকশ্যনত এয়া সম্ভৱ হৈ উঠিছে। ধন্যবাদ জনাইছোঁ বিষ্ণুজ্যোতি সংস্থা, নহয় বিষ্ণুজ্যোতি সংস্থা আৰু মিলন সংঘৰ প্ৰতিজন সদস্যক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। শংকৰদেৱ শিশু নিকেতনৰ সকলো সদস্যকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লগতে স্থানীয় ৰাইজসকলে যদি ইমানখিনি সহযোগ নকৰে কোনোৱে কৰিব নোৱাৰে, অসম্ভৱ কথা। গতিকে ইয়াত আহি যে ইমান অজস্ৰ নাচনি দেখিছোঁ, কিন্তু এটা কথা কম, ঢুলীয়া অলপ কমকৈ দেখিছোঁ। নাৰী শক্তি বেছি নেকি বাৰু? মই আগলৈ যদি আহোঁ, মই বিচাৰিম যাতে ঢুলীয়াও আহক, শিকক, কাৰণ এয়া সৰুতে যদি যিমান আমি শিকোঁ সিমান আমাৰ শিপা, সিমান আমাৰ ফাউণ্ডেশ্যনটো শক্তিশালী হয়, হয় নহয়? এতিয়া আজি গাব লাগিব নে নাচিব লাগিব? আচলতে মই সীমান্ত দাক কৈ আহিছোঁ, গাবাও লাগিব, নাচবাও লাগিব। এই কেনে আন কথা হ'ল। যি কি নহওক, মোৰ গাটো বহুত বেছি ভাল নহয়, কিন্তু একমাত্ৰ সীমান্ত দাৰ কাৰণে অজস্ৰ ভাল পোৱা শ্ৰদ্ধা থকাৰ বাবে বা আপোনালোকৰ বাবে ইমানখিনি মৰম থকাৰ বাবে, কণ কণ ল'ৰা ছোৱালীখিনি মৰমৰ কাৰণে আজি মই আহিব পাৰিছোঁ।
এয়া সীমান্ত শেখৰ দাই গান গাই আছে আৰু দীপলিনা বাই নাচি আছে। তো এতিয়া এটা ড্ৰোন শ্বট চাওঁ। মই বিচাৰিছোঁ আজি এই সাংবাদিকসকলে নাচিব লাগিব অকণমান আমাৰ লগত। সঁচাকৈ এইটো মানে তেওঁলোকৰ কষ্টখিনি মই সদায় শলাগ লওঁ। আজি কেমেৰা আৰু মাইক্ৰফোনটো থৈ পেলাই অকণমান নাচিব লাগিব। তো গাইজ আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিল। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি থৈ দিব। ভিডিঅ'টো চাই কিন্তু ছাবস্ক্ৰাইব নকৰে প্লিজ ছাবস্ক্ৰাইব কৰি দিব।